আসসালামু আলাইকুম ওয়া বাৰাকাতুহ। আজি আমি শিকিম ঘৰৰ ভিতৰত সোমোৱাৰ সময়ত কি দুআটো পঢ়িব লাগে। ঘৰলৈ প্ৰৱেশ কৰাৰ সময়ত এই দুআটো পঢ়িব লাগে। বিসমিল্লাহি ওয়ালাজনা ওয়া বিসমিল্লাহি খাৰাজনা ওয়া আলাল্লাহি ৰাব্বিনা তাৱাক্কালনা। আকৌ এবাৰ পঢ়ি দিছোঁ। বিসমিল্লাহি ওয়ালাজনা ওয়া বিসমিল্লাহি খাৰাজনা ওয়া আলাল্লাহি ৰাব্বিনা তাৱাক্কালনা। অৰ্থটো হ'ল, আল্লাহৰ নামেৰে আমি প্ৰৱেশ কৰিলোঁ, আল্লাহৰ নামেৰে বাহিৰ হৈছোঁ আৰু আমি আমাৰ পালনকৰ্তা আল্লাহৰ ওপৰত ভৰসা কৰিলোঁ। এই দুআটো পঢ়িলে ঘৰখনত বৰকত হয় আৰু শয়তানৰ পৰা সুৰক্ষা হয়। যদি আপুনি ভিডিঅ'টোৰ জৰিয়তে কিবা শিকিব পাৰিছে বা যদি ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিব।